আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ভালেই। আৰু আজি মই কৰিম এটা মেকআপ চেলেঞ্জ, মোৰ ভণ্টিৰ লগত কৰিম, তো ভিডিঅ'টো চাই থাকিব। এনেই আৰু অলপ সস্তীয়া মেকআপ চেলেঞ্জ এটা কৰিছোঁ, তো যদি চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক। আজি ইমান গৰম পৰিছে, তাতে মেকআপ ভিডিঅ' কৰিব লৈছোঁ। গৰমত আৰু মেকআপ কৰি হৈছে আৰু। তো বলক ভণ্টিক মাতি দিওঁ। হেল্ল' মিছ, কি কৰিছা? মেকআপ নকৰা নেকি? চলো আ যাও। চ' আমি ৰেডি হৈছোঁ এতিয়া। আমি ব্লাইণ্ড ফল্ড মেকআপ কৰিম। তোমাক মই কাপোৰে একদম বান্ধি দিম, তুমি মেকআপ কৰিব লাগিব। মোক কেনেকুৱা কৰিবা কৈ দিয়া। ইমান গৰমত কোনে মেকআপ কৰিব? মোক একদম সুন্দৰী কৰি দিব লাগিব, পাৰিবা নাই? ট্ৰাই কৰিম। ये बड़ी अच्छी बात कही आप। এতিয়া মই মুখখন ধুই দিলোঁ। কেনেকুৱা লাগিছে? ধুই পেলাই হা। আৰু ই আমাৰ টিকলি, দেখিছে টিকলিৰ লিপষ্টিক, কিমান ধুনীয়াকৈ লিপষ্টিক লৈ আছে। আৰু আমি এতিয়া মেকআপ ষ্টাৰ্ট কৰিম। তো মই ভণ্টিক এইখনেৰে বান্ধি দিম এতিয়া। তো আমি মেকআপ ভিডিঅ' ষ্টাৰ্ট কৰিম এতিয়া। কি মেকআপ কৰিব আৰু এহে জানিব মোক। সেইটো লোৱা। মোৰ মুখত ক্ৰীম লগাই দিয়া। ক্ৰীম ভাল লাগিব। কি হয় আৰু বেছি ওলাইছে নে কম ওলাইছে? তুমি নিজে ল'ব লাগিব। তুমি চেলেঞ্জ কৰিছা ন, তুমি নিজে ল'ব লাগিব। অ'কে, মানে ফাউণ্ডেশ্যনৰ অৱস্থা মানুহজনী কৰিছা ভালকৈ ব্লেণ্ডাৰটো ব্লেণ্ডাৰ ব্লেণ্ডাৰ নাজানো কি লগাইছোঁ আৰু মই বহুত এক্সাইটেড হৈ আছোঁ ফাইনেল লুকটো চাবলৈ। কি মজা হ'ব বা। আইলাইনাৰ আইলাইনাৰ কাজল ফাৰ্ষ্টত, চেলাউৰিত কাজল হ'ব। देखाता नहीं सब मैं ही कर दूँगी क्या? करना तो पड़ेगा ही, मैं तो आसमान कर रही हूँ। ब्रश कहाँ गया? ब्रश ये लो आई शेडो। ओके, ब्रश तो हमें ब्रश खुला सस्ती ब्रश लीजिए। अयो ऐसे ना खाने की संग में हल्के हैं ना। वाह वाओ, এটা কালাৰে লোৱা। এটা কালাৰ বিচাৰি সেইটো কালাৰ চকু ফুটাই নিদিবা। চকু ফুটাই নিদিবা মোক। নিজে চইচ কৰি দিয়া ব্ৰাছ। লিপষ্টিক দিম। वाह, তুমি ইমান ধুনীয়াকৈ মেকআপ কৰিছা, থেংক ইউ ছ' মাছ। ৱেলকাম ৱেলকাম। আপোনালোকে মোৰ ওচৰলৈ আহিব দেই মেকআপ কৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব আৰু বিয়াত ব্ৰাইডেল মেকআপ শ্বুটৰ কাৰণে বেষ্ট হ'ব আৰু মই মেকআপ কৰি দিম। মই মেকআপ আৰ্টিষ্ট। আৰু কিবা থাকিলেনে তোমাৰ মতে কিবা মেকআপ কৰিবলৈ মোক?
ইমান ধুনীয়া লাগিছে মোক তুমি চাবলৈ এক্সাইটেড হৈ আছানে 2,000 years later. 1 2 3 একদম হিৰোইন লাগিছে লিপষ্টিকটো বেছি ভাল লাগিছে তাৰপিছত আৰু আপোনালোকে যদি মানে এনেকুৱা এইটো ষ্টাইলৰ মেকআপ যদি বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইমান ধুনীয়া লাগিছে আৰু এইটো এনেকৈ যদি মই ক'ৰবাত যাওঁ ন তো গাইজ দেখিলেনে এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু গম পাইছে কোন আৰু মেকআপ আৰ্টিষ্ট তেওঁহে একদম ইমান ধুনীয়া কৰি দিছে মোক আৰু ভাল লাগিছে আৰু মই এতিয়া ফটোশ্বুট এটা কৰিছোঁ ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আগলৈ যাতে ভিডিঅ'বোৰ এনেকৈ দি থাকিব পাৰোঁ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব বাই বাই